ব্লাৰ হৈ গৈছিল, কিবা পানী লাগিলে কি হয় নাজানো, বাৰে বাৰে মোৰ গোপ্ৰটোত আৰু হৈছিল। বাকী এইখন এডভেঞ্চাৰ 390, এইখনৰ মটোব্লগৰ এটা ক্লিপ ল'ম। বাকী এইখনৰ আপোনালোকক এভাৰেজ ফিডবেক এটা দি আছোঁ, চলাই উঠি আপোনালোকে কেনেকুৱা ফিডবেক আহি যায়। বাকী এতিয়া আমি যাম ইফালে নলবাৰী ব্ৰিজখন অ'পেন কৰিছে, তো সিফালৰ পৰাও ফুৰি আহোঁ। প্লাছ মই অলপ ডিম্পুৰ দোকানতো যাম, তাতে মই এটা কিবা ৰেইনকোট এটা চাব লগা আছে, তো সেইটো চাম। বাকী কণ্ডিশ্যন একদম স্ক্ৰেচ চাব পাৰে, 360 ভিউ এটা দি আছোঁ ৰখি লৈ আগত, মস্ত কণ্ডিশ্যনত আছে একদম। বাকী বতৰটো বৰষুণ আহোঁ ঘৰৰ পৰা ৰেইনকোট পিন্ধি আহিলোঁ, ইফালে ৰ'দ একো। বাকী এতিয়া আৰু বৰষুণ আহোঁ অৱস্থা, মানে কেনেহেন হৈছে আপোনালোকৰ বতৰৰ মহিমা আৰু নাৰীৰ মহিমা ছেম টু ছেম একে, অলমষ্ট কাকো বিশ্বাস কৰিব নোৱাৰি গাইজ। এতিয়া আমি যাওঁ, এই বাবু হা। তো গাইজ গাড়ীখন চাব পাৰে, একদম কণ্ডিশ্যন ABS কাম কৰিছে, একো প্ৰব্লেম নাই, একদম শ্ব'ৰুম কণ্ডিশ্যনত হৈ আছে গাড়ীখন। ৰানিং চানিং আপোনালোকক গোটেই দেখাই আছোঁ আগত যাই। বাকী ৰানিংটো দেখাই দিছোঁ আপোনালোকক, 29,900, অলমষ্ট 30,000 ৰানিং হৈছে গাড়ীখনৰ। বাকী এতিয়া যাওঁ তালৈকে। গাইজ অ'পেন কৰা আছে, কিন্তু নো এণ্ট্ৰি বৰ্ড কিয় লগাই থৈছে গম নাপাওঁ। বাবু কিয় লগাই থৈছে নো এণ্ট্ৰি? মামা আহিব, তো মামাই কি জানি এইখন অ'পেনিং কৰিব নেকি? অলৰেডি অ'পেনিং হৈয়ে গৈছে আৰু কি অ'পেনিং কৰিব? তো গাইজ ভালকৈ খোলা দিয়া নাই। মই আগৰ 250 এখন যেতিয়া নতুন ষ্টক আহিছিল, তো ভিডিঅ' বনাইছিলোঁ চাব পাৰে। বাকী নইজ ইমান আহি আছে, মানে হাৱা আহি আছে এতিয়া ভিতৰত। তো গাইজ ইয়াত এটা ৰখোঁ, মাষ্ট ভিডিঅ' এটা উঠোঁ, ফটো এটা লওঁ, আৰু বাকী আপোনালোকক এইখনৰ 360 ভিউ এটা দেখাই দি আছোঁ গাড়ীখনৰ। একদম ফৰেন কাণ্ট্ৰি যেন লাগে গাইছে। এইটো গণেশ মন্দিৰ আগত, চৰি এইটো হৰি মন্দিৰ আগত চাব পাৰে নলবাৰীৰ। অ'কে অলৰাইট গাইজ, আপোনালোকে চিনেমেটিক শ্বটটো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব। বাকী আপোনালোকৰ 360 ভিউটো মই গোটেই দেখালোৱে গাড়ীখনৰ। বাকী এইখন 2021 মডেল হয়, BS6ৰ মডেল। ৰানিং কৰি দিছোঁ 29,000 ৰানিং হৈছে এইখনৰ। আৰু আস্কিং প্ৰাইচটো আপোনালোকক শ্ব'ৰুমত কৈ আছোঁ, মনিৰুল দাই কৈ দিব গোটেইখিনি ডাউন পে'মেণ্ট কিমান আহি যাব। মোৰ আই থিংক মোৰ হিচাপততো এইখন 70,000 মানত ওলাই যাব ডাউন পে'মেণ্ট। এডভেঞ্চাৰ 390 হয়, একদম BS6ৰ মডেল হয় গাইজ। কণ্ডিশ্যন একদম ধুনীয়া। বাকী আৰু চিটিৰ মাজত অলপ চলাই আহোঁ একদম। এইখন কিন্তু একচুৱেলি চিটিৰ গাড়ী নহয়েই এইখন। তো তথাপিও চিটিৰ ফালে আহিলোঁ, মানে কিয় মই ডিম্পুৰ দোকানত যাই আছোঁ গাইজ। ডিম্পুৰ দোকানত মানে মই এটা ৰেইনকোট এটা চাব লগা আছিল, চাওঁ পাওঁ না। মই বহুতত চালোঁ, এতিয়ালৈকে পোৱা নাই। মানে এক পিচ আছিল, কমৰেজ পিষ্টপত আছিল, মানে BBG ৰেইনকোট এটা। তো মোৰ চাইজৰ নাই, L চাইজ বা M চাইজ হ'লে মোৰ তাত এভেইলেবল হৈ 2XL আছিল। তো ক'তো পোৱা নাই এতিয়ালৈকে, নেক্সট মান্থত অহা কথা। তথাপিও যিহেতু নলবাৰী আহিলোঁ, একবাৰ চাই আহোঁ ডিম্পুদাৰ দোকানত গাইজ। মটোব্লগ মানে শান্তিমতে কৰিব নোৱাৰোৱে, মানে এই বাৰিষা ছিজনটো। এই বৰষুণটো ফেলবা ধৰলাকে অলপ আগতে ৰ'দ দি আছিল গাইজ। মানে কি হয়, গোপ্ৰটো ৱাটাৰপ্ৰুফ হয়, কিন্তু যেতিয়া হেলমেটৰ মটোব্লগত লগাব লগা হয় তেতিয়া কেচিং এটা থাকি যায়, তো কেচিংটো আহি যায়। সেইকাৰণে ৱাটাৰপ্ৰুফ মানে নোহোৱা হৈ যায়। কাৰণ যি গোপ্ৰৰ ঢাকন, মানে ঢাকন এটা, ঢাকান বুলি কয় আমাৰ ইফালে বৰপেটাৰ ফালে, ঢাকান সেই ঢাকানখন গাইজ খুলিব লগা হৈ যায়। তো সেইকাৰণে এডাপ্টাৰটো লগোৱাৰ কাৰণে সেই ঢাকানখন খুলিব লগা হয়। তো ৱাটাৰপ্ৰুফটো নোহোৱা হৈ যায় গাইজ, সেইকাৰণে তো অলপ প্ৰব্লেম হৈ যায়। কিনকিনা বৰষুণ মাৰি আছে কাৰণে কিবাকৈ অলপ চলপ কৰি আছোঁ গাইজ। জোৰত নাহিলি হয় কিবাকৈ, কাৰণ মই আৰু ভৱানীপুৰক লগি যাব লাগিব গাইজ। সাপ ঘেণ্টা, সাপ খোৱা চেপা খাইছে বয়াকে। হা এই ফেটি সাপ চেপা খাইছে ডাইৰেক্ট। চ' অ'কে অলৰাইট গাইজ, আপোনালোকক ফাৰ্ষ্টতে দেখাই আছোঁ এইখন RC200 চাব পাৰে। একদম নিউ মডেলটো হয়, BS6ৰ হয়, অৰেঞ্জ কালাৰৰ হয় চাব পাৰে। এলয়টো অৰেঞ্জ পাই যাব আপোনালোকে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ীখন। টায়াৰ কণ্ডিশ্যন আপোনালোকক দেখাই দিছোঁ। তো মনিৰুল দা, এইখন কিমান চনৰ? এইটো 2022ৰ গাড়ী, 2022 হয়, একদম লেটেষ্ট মডেল, 1 বছৰ হৈছে। ৰানিং 9,000 আছে, আৰু এইটো আস্কিং প্ৰাইচ আছে 175।
175 1 lakh একদম লেটেষ্ট মডেলটো হয় 2022 1 ইয়াৰ্ছ ওল্ড হয় আৰু আস্কিং প্ৰাইচ আছে 1,75,000 1,75,000 তো 1,75,000 আস্কিং প্ৰাইচ আছে গাইজ RC 200 BS6ৰ মডেল হয় একদম এই বস্তুৰ কাৰণে বাৰে বাৰে ঘূৰিব লগা হৈছে তো মডেলটো এখন ডাউন পে'মেণ্ট কিমান মান আহিব এইটো ডাউন পে'মেণ্ট মোটামুটি 70 মান দিলেও ওলাই যাব 70 মান তো 70 মানত আহি যাব গাইজ এইখন RC 200 BS6 মডেল একদম আৰু বাকী এইখন এডভেঞ্চাৰ 390 আপোনালোকক মই মটৰ লগত দেখাইছোঁ বাকী দামটো কোৱা নাই এইখনৰ দামটো কৈ দি আছোঁ তো মডেলটো এইখনৰ দামটো কৈ দিব এবাৰ এইটোৰ দাম আছে 2,65,000 2,65,000 তো 2,65,000 আছে আৰু এইখনৰ লোৱেষ্ট ডাউন পে'মেণ্টটো কিমান মান আহিব এইটো মোটামুটি 70 মান দিলে ওলাই যাব 70 মানত ওলাই যদি চিভিল থাকে আৰু মানে কি তেওঁৰ বেংক ষ্টেটমেণ্ট দিব পাৰে হয় আৰু যদি বেংক ষ্টেটমেণ্ট দিব নোৱাৰে তেতিয়াহ'লে 1 লাখ টকা লোন হ'ব 1 লাখ বাকীখিনি ডাউন পে'মেণ্ট হয় 1.5 লাখ ডাউন পে'মেণ্ট 1.5 লাখ ডাউন পে'মেণ্ট তো আপোনালোকৰ একদম যদি চিভিল আছে তেতিয়াহ'লে বেংক ষ্টেটমেণ্ট দিব পাৰে তেতিয়াহে 70,000 আহিব নহ'লে আপোনালোকৰ 1.5 লাখ মান ডাউন পে'মেণ্ট আহি যাব 1 লাখৰ লোন হৈ যাব গাইজ এডভেঞ্চাৰ 390 তো গাইজ এতিয়া আছে এইখন ডিউক 250 BS6ৰ একদম লেটেষ্ট মডেলটো হয় দেখাই দিছোঁ চাব পাৰে গাড়ী একদম স্ক্ৰেচলেছ বডি একদম গোটেই ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ীখন দেখাই দিছোঁ চাব পাৰে এটা স্ক্ৰেচ নাই তো মডেলটো এখন কিমান চনৰ এইটো 2021 মডেল BS6ৰ BS6 হয় আৰু এইটো ৰানিং আছে মাত্ৰ 22,000 হয় আৰু আস্কিং প্ৰাইচ আছে এইটো 1,75,000 1,75,000 তো আস্কিং প্ৰাইচ আছে 1,75,000 আৰু ৰানিং আছে আপোনালোকৰ 70,000 ৰানিং 22,000 তো 22,000 আছে ৰানিং গাইজ এইখন ডিউক 250 আৰু এইখনৰ লোৱেষ্ট ডাউন পে'মেণ্টটো কিমান মান আহিব মোটামুটি 70 ওলাব 70 তো অলমষ্ট 70,000 মানত ওলাই যাব এইখন ডিউক 250 BS6 বাৰু এতিয়া আছে এইখন RC 200 চাব পাৰে গাইজ দেখাই দিছোঁ হোৱাইট ব্লেক কালাৰত হয় এলয়টো অৰেঞ্জ কালাৰৰ আহে ABS মডেল ন RC 125 এখন 125 নেকি 2020 মডেল RC 125 হয় 2020 মডেল 2020 মডেল আৰু এইটো ৰানিং আছে 22,000 আৰু আস্কিং প্ৰাইচ আছে 93,000 93,000 তো গাইজ এইখন চৰি RC 200 নহয় 125 হয় গমেই নাপায় একদম 200 যেনে পায় আৰু বাকী এইখন 2000 কিমানৰ মডেল 2020ৰ মডেল BS6 না 4 এইটো BS6ৰ মডেল তো এইখনৰ আস্কিং প্ৰাইচ আছে 93,000 অনলি RC 125 বঙাইগাঁও ৰেজিষ্ট্ৰেশ্যন হয় গাড়ীখন আৰু বাকী এতিয়া আছে এইখন মেট ব্লেক এডিশ্যনটো হয় জাৱা 40টো দেখাই দিছোঁ কণ্ডিশ্যন চাব পাৰে জাৱাখনৰ একদম ক্লাছিক লুক এটা আছে গাড়ীখনত চাব পাৰে তো মডেলটো জাৱাখন কিমান চনৰ এইটো 2022ৰ একদম লাষ্টৰ 22ৰ লাষ্টৰ এতিয়া বৰ্তমান 10 মাহ চলি আছে 10 মাহ গাড়ীখন 1 বছৰ হয় নাই আৰু ৰানিং আছে 14,000 আৰু আস্কিং প্ৰাইচ আছে আপোনাৰ 1,55,000 1,55,000 তো বয়স হৈছে গাইজ 10 মাহ এইখনৰ আৰু ৰানিং হৈছে 14,000 আৰু আস্কিং প্ৰাইচ আছে 1,55,000 তো 1,55,000 আছে জাৱা 42 এইখন ক্লাছিক লুক একদম এতিয়া আছে R15 ভাৰ্জন 4 এইখনৰ ব্লেক এডিশ্যনটো হয় চাব পাৰে গাইজ ডুৱেল চেনেল ABS আহি যায় এইখনত বাক্সা ৰেজিষ্ট্ৰেশ্যন হয় গাড়ীখন এইখনৰ স্ক্ৰেচলেছ হয় টায়াৰ কণ্ডিশ্যন গুড ঠিক একদম অলমষ্ট ঠিকে আছে বাৰু একো হোৱা নাই দেখাই দিছোঁ চাব পাৰে V4 এইখন ব্লেক কালাৰ তো V4খন কিমান চনৰ এইটো 2023ৰ মডেল 2023 এই বৰ্তমান চলি থকা মডেল 6 মাহ হৈছে আৰু এইটো আস্কিং প্ৰাইচ আছে 1,65,000 তো 6 মাহ বয়স হৈছে এইখনৰ মাত্ৰ আৰু বাকী এইখন আপোনালোকৰ ৰানিংটো কিমান মান আছে ৰানিং 13,000 আছে 13,000 তো 13,000 আছে আৰু বাকী এইখনৰ লোৱেষ্ট ডাউন পে'মেণ্টটো কিমান আহিব মোটামুটি 70 ওলাব 70,000 এইখনো 70 মানত ওলাই যাব গাইজ R15 ভাৰ্জন 4 একদম লেটেষ্ট মডেল হয় 6 মান্থছ ওল্ড এতিয়া আছে এইখন এক্সট্ৰিম 200 হোৱাইট কালাৰত চাব পাৰে দেখাই দিছোঁ এইখনৰ ABS আহি যায় ছিংগল চেনেল নাই কাম সিঙ্গেল চেনেল ABS আহি যায় এইখন এক্সট্ৰিম 200 দেখাই দিছোঁ এক্সট্ৰিম 200S হয় হোৱাইট কালাৰ স্ক্ৰেচলেছ বডি একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ীখন তো মডেলটো এখন কিমান চনৰ এইটো 2021ৰ গাড়ী আৰু এইটো ৰানিং আছে মাত্ৰ 5,000 অনলি 5,000 ৰানিং আৰু এইটো আস্কিং প্ৰাইচ আছে 83,000 তো অনলি 83,000 আছে 200 সেগমেন্ট সিসিৰ গাড়ী ABS মডেল হয় সেফটি অলমষ্ট ঠিকঠাক ব্ৰেকিঙৰ তো গাইজ ধুনীয়া গাড়ী 21ৰ মডেল হ'ব পাৰে ৰানিং মাত্ৰ 5,000 কিলোমিটাৰ হৈ আছে যদি আপোনালোকে কম বাজেটৰ এখন ভাল গাড়ী আৰু মাইলেজো ভাল পাই যে তো এইখন এক্সট্ৰিম 200খন বেটাৰ অপশ্যন হ'ব SS মডেল ভিজিট কৰি আপোনালোকে নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় গাড়ীখন বাকী এতিয়া আছে এইখন বাজাজ পালচাৰ 220 দেখাই দিছোঁ চাব পাৰে এইখনো ABS মডেল হয় দেখাই দিছোঁ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় গাড়ীখন কণ্ডিশ্যন চাব পাৰে স্ক্ৰেচলেছ বডি একদম নতুন হয় গাড়ীখন তো মডেলটো এখন কিমান চনৰ এইটো 2019ৰ মাজৰ মডেল 2019ৰ মাজৰ মডেল একদম স্ক্ৰেচলেছ গাড়ী কোনো ধৰণৰ প্ৰব্লেম নাই আৰু এইটো আস্কিং প্ৰাইচ আছে আপোনাৰ 87,000 তো আস্কিং প্ৰাইচ আছে 87,000 গাইজ বাজাজ পালচাৰ 220F তো কোনোবাই যদি 220 ল'ম বুলি ভাবি আছে BS4 মডেল হয় আহিব পাৰে SS মটৰ্ছত গাইজ আৰু এতিয়া আছে এইখন চবৰে ডিমাণ্ড থকা MT15 দেখাই দিছোঁ চাব পাৰে এইখন 2021 মডেল ন 2022 মডেল 2021ৰ লাষ্টৰ একদম হয় 1 বছৰ কিবা 6 মাহ হৈছে 1.5 বছৰ অলমষ্ট 1.5 বছৰ হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছিলে 1,45,000 এইটো বৰ্তমান আজি বুকিং হৈছে এখন গাড়ী
তো আস্কিং প্ৰাইচ 145 আছিল 145 আছিল তো আস্কিং প্ৰাইচ 145 আছিল সৰি গাইজ এইখন বুকিং হৈ গ'ল গাড়ীখন অলৰেডি যদি MT-15 আপোনালোকক কোনোবাক লাগে তো মডেলটাক কণ্টেক্ট কৰিব মডেলটা এভেইলেবল হৈ যাব ন ফোন কৰিলে যদি পাৰোঁ যদি ষ্টকত থাকে দি দিম বাৰু তো MT-15 ষ্টক পোৱা বহুতে টান হয় তো মডেলটাক কণ্টেক্ট কৰক এইখন অলৰেডি বুকিং হৈ গ'ল কিমান বুকিং হ'ল এইটো 144 তো আস্কিং প্ৰাইচ আছিল 1,45,000 আৰু 144ত এইখন বুকিং হৈ গ'ল আৰু ৰানিং মাত্ৰ হৈছিল এইখন 4,000 কিলোমিটাৰ তো অনলি 4,000 কিলোমিটাৰ ৰানিং হৈছিল গাইজ কণ্ডিশ্যন একদম A1 হৈছিল তো যিজন কাষ্টমাৰ আছিল তো এখন নতুন বাইকে পালে অলমষ্ট তো MT-15খন চেল হৈ গ'ল এতিয়া নৰ্মেল বাইকখিনি দেখাই দিওঁ একদম বাজাজৰে শ্ব'ৰুম যেন হৈছে আগত বাজাজৰ শ্ব'ৰুমো আছে আৰু বাৰু তো গাইজ এইখন পালচাৰ 150 আছে দেখাই দিছোঁ ৰেড কালাৰৰ মডেলটা এইখন কিমান চনৰ এইটো 2015 লাষ্টৰ মডেল হয় আৰু এইটো আস্কিং প্ৰাইচ আছে 45,000 তো 45,000 আছে পালচাৰ 150 এইখন আৰু এখন 150 আছে এইটো নতুন মডেলটো হয় ডিছ ভেৰিয়েণ্ট হয় নন ABS মডেল দেখাই দিছোঁ চাব পাৰোঁ 150খন এইখন কিমান চনৰ এইটো আপোনাৰ 2019ৰ গাড়ী হয় ৰানিংটো কিবা 20,000 নে কি আছে 20 নে 22 আছে হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 72 তো পালচাৰ 150 গাই 72,000 BS4 মডেল এতিয়া আছে আৰু এখন 150 গোটেই একদম 150 এইখন দেখাই দিছোঁ ABS মডেল হয় এইখন ছিংগল চেনেল ABS আহি যায় এইখন বাকী দুখন নন ABS মডেল এইখন মডেলটা কিমান চনৰ এইটো BS6ৰ গাড়ী 2021ৰ গাড়ী এইটো 2021 হয় 21ৰ লাষ্টৰ হয় আৰু এইটো 30,000 ৰানিং আছে 30,000 আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 84,000 তো 84,000 আছে আস্কিং প্ৰাইচ ABS মডেল পালচাৰ 150 গাইজ এতিয়া আছে আৰু এখন পালচাৰ 150 ন এইখনো 150 হয় ব্লু কালাৰ হয় নন ABS মডেল হয় এইখন কিমান চনৰ এইটো 2019ৰ গাড়ী আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 65,000 তো আস্কিং প্ৰাইচ 65,000 গাইজ বাকী আৰু সেম গাড়ীয়ে হয় নতুন ভেৰিয়েণ্ট হয় একদম এইখনো ABS ভাৰ্জন হয় দেখাই দিছোঁ গাড়ীখন চাব পাৰে একদম নতুন আছে স্ক্ৰেচলেছ বডি চাব পাৰে আৰু ইঞ্জিন গাৰ্ড পাই যাব এইখনত মজা আছে একদম কণ্ডিশ্যন তো দাদা এইখন কিমান চনৰ এইটো মোটামুটি 2022ৰে আৰু 2019ৰ ডিচেম্বৰৰ মডেল হয় 2021ৰ ডিচেম্বৰৰ মডেল আৰু এইটোৰ ৰানিং আছে আপোনাৰ 30,000 আৰু আস্কিং প্ৰাইচ আছে আপোনাৰ মোটামুটি 89,000 তো আস্কিং প্ৰাইচ 89,000 তো যিসকলে ABS মডেল ল'ম বুলি ভাবি আছে তো ABS মডেলো এভেইলেবল আছে আৰু বাকী এতিয়া আৰু এখন 150 দেখাই দিছোঁ এইখন আপোনালোকৰ ছিংগল চেনেল ABS হয় স্পিলিক চিট হয় প্লাছ আপোনালোকে চাব পাৰে 180 দৰে লুকছটো পাই যাব এইখনত কণ্ডিশ্যন একদম ধুনীয়া গাড়ীখনৰ 150 হয় তো দাদা এইখন কিমান চনৰ এইটো 21ৰ লাষ্টৰ এইটো হয় এইটোৰো ৰানিংটো চাব লাগিব মনত নাই অলমষ্ট মোটামুটি 25ৰ ভিতৰত 25 মানে আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 87 তো 87,000 আস্কিং প্ৰাইচ আছে গাইজ আৰু এৰাউণ্ড 25,000ৰ ভিতৰত ৰানিং আছে এতিয়া আছে এইখন চাব পাৰে পালচাৰ 220 ইয়াত দেখাই দিছোঁ নন ABS মডেলৰ ব্লু কালাৰ নলবাৰী ৰেজিষ্ট্ৰেশ্যন দেখাই দিছোঁ 220খন গোটেই একদম স্ক্ৰেচলেছ বডি হয় তো মডেলটা এইখন কিমান চনত এইটো 2019ৰ গাড়ী হয় 2019 আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 81,000 তো 81,000 আছে অনলি আস্কিং প্ৰাইচ এইখন পালচাৰ 220 ইয়াৰ যিসকলে 220 ল'ম বুলি ভাবি আছে ল' বাজেটত তো এচিছ মটৰ্ছ ভিজিট কৰিব পাৰে কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব গাইজ আৰু বাকী এতিয়া আছে এইখন FZ ভাৰ্জন 3 দেখাই দিছোঁ এইখন দেখুৱাৰ আগতে যোনে এই ভিডিঅ'টো চাই আছে এতিয়া লাইক কৰা নাই গাইজ এটা লাইক কৰি দিব আৰু বাকী যিসকল নিউ ভিউৱাৰ্ছ আছে তো ছাবস্ক্ৰাইব কৰি দিব গাইজ তো মডেলটা এইখন কিমান চনত এইটো 2019ৰ এইটো 2019ত আৰু এইটো আস্কিং প্ৰাইচ আছে আপোনাৰ 64,000 তো 64,000 আছে গাইজ আপোনালোকৰ এইখন FZ ভাৰ্জন 3 এতিয়া আছে এইখন হিৰো গ্লেমাৰ নিউ মডেলটো হয় চাব পাৰে তো মডেলটা এইখন গ্লেমাৰখন কিমান চনত এইটো 2020ৰ মাজৰ মডেল হয় আৰু এইটো আস্কিং প্ৰাইচ আছে আপোনাৰ 64,000 তো 2020ৰ মডেল হয় আৰু 64,000 আস্কিং প্ৰাইচ আছে এইখন হিৰো গ্লেমাৰ এতিয়া আছে স্কুটিৰ লাইন আপ স্কুটি কেইখন দেখাই দিছোঁ বহুতে ডিমাণ্ড কৰে স্কুটি দেখাব লাগে তো এইখন এণ্টৰ 125 হয় গ্ৰে কালাৰটো হয় দেখাই দিছোঁ চাব পাৰে তো মডেলটা এইখন কিমান চনত এইটো 2019ৰ লাষ্টৰ গাড়ী 2019ৰ লাষ্টৰ এইটো 64 আছে 64,000 তো 64,000 আছে 2019 মডেল BS4 বাকী এতিয়া আছে এইখন এক্টিভা দেখাই দিছোঁ চাব পাৰে 6th জেনেৰেশ্যন হয় এইখনৰ হোৱাইট কালাৰ এইখন নলবাৰী ৰেজিষ্ট্ৰেশ্যন এইখন কিমান চনত এইটো 2021ৰ 2021 মডেল হয় এইখনৰ আৰু প্ৰাইচটো কিমান আছে এইটো মোটামুটি 67ত আহি যাব 67ত আহি যাবে তো 67,000 আছে গাইজ এতিয়া আছে এইখন হোণ্ডা ডিঅ দেখাই দিছোঁ BS6তে হয় এইখনৰ কামৰূপ ৰুৰেল ৰেজিষ্ট্ৰেশ্যন অৰেঞ্জ কালাৰ তো এইখন কিমান চনত এইটো 21ৰে মোটামুটি হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে 65,000 তো 65,000 আছে গাইজ এইখন হোণ্ডা ডিঅ এতিয়া আছে এইখন ফেষ্টিনো দেখাই দিছোঁ য়ামাহাৰ ব্লু কালাৰৰ ফেষ্টিনো হয় এইখন নলবাৰী ৰেজিষ্ট্ৰেশ্যন এইখন কিমান চনত এইটো 2018ৰ গাড়ী হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 41,000 41,000 আছে গাইজ এইখন 2018 মডেল
আৰু এতিয়া এখন এণ্টৰ 125 আছে দেখাই দিছোঁ এইখনত আপোনাৰ উইণ্ডশ্বিল্ডটো লগোৱা আছে চাব পাৰে নলবাৰী ৰেজিষ্ট্ৰেশ্যন হয় এইখন কিমান চনত এইটো 2020 লাষ্টৰ মডেল আৰু এইটোৰ আস্কিং প্ৰাইচ আছে 65,000 তো 2020 মডেল হয় আৰু 65,000 আস্কিং প্ৰাইচ আছে গাইজ এতিয়া আছে ইয়েলো কালাৰৰ এখন NS200 সৰি এণ্টৰ 125 NS আহি গৈছে সো গাইজ এইখন ইয়েলো কালাৰ হয় কালাৰটো অলপ এট্ৰাক্টিভ হয় তো মডেলটো এইখন কিমান চনৰ এইটো 2019 গাড়ী আৰু এইটোৰ দাম আছে আপোনাৰ 62,000 তো 62,000 আছে গাইজ এণ্টৰ 125 বাকী ভিতৰত আৰু দুখন আছে দেখাই আছোঁ এখন আৰু ভিতৰত এইখন এক্টিভা 6 জেনেৰেশ্যন হয় ব্লু কালাৰটো হয় দেখাই দিছোঁ চাব পাৰে স্ক্ৰেচলেছ বডি একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে তো মডেলটো এইখন কিমান চনৰ এইটো 2021 গাড়ী 21 গাড়ী 2 বছৰ 1 বছৰ 10 মাহ এনেকুৱা হৈছে হয় আৰু এইটোৰ দাম আছে আপোনাৰ 72,000 তো 72,000 হৈছে 1 years 10 months old হয় এইখন এক্টিভা 6 জেনেৰেশ্যন বাকী এতিয়া আছে আৰু হোণ্ডা ডিঅ' DX মডেল এইটো দেখাই দিছোঁ চাব পাৰে কণ্ডিশ্যন একদম ধুনীয়া তো মডেলটো এইখন কিমান চনৰ এইটো এই সেম 2021 হয় 1 বছৰ 10 মাহ হয় আৰু এইটোৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 75,000 তো আস্কিং প্ৰাইচ 75,000 গাইজ এইখন হোণ্ডা ডিঅ' DX মডেল তো গাইজ মনিৰুল্ডা আৰু মই আপোনালোকক যিমানখিনি নিউজ ষ্টক আছিল এভেইলেবল আছিল গোটেইখিনি দেখালোঁ ভিডিঅ'টোত কি গাড়ী আছিল গোটেইখিনি দেখাইছোঁ আপোনালোকে গম পাইছে তো মনিৰুল্ডা এড্ৰেছটো কৈ দিব এবাৰ এইটো নলবাৰী ডিষ্ট্ৰিক্ট হয় নলবাৰী গণেশ মন্দিৰ আৰু আমাৰ ডিলাৰৰ সন্মুখত বাজাজ হনুমান ডিলাৰ আছে তো দেখাই দিছোঁ চাব পাৰে এইটো হনুমান ডিলাৰ হয় বাজাজৰ নলবাৰী আৰু এইখন ইফালে ব্ৰিজখন আছে অপজিটত নলবাৰী যিখন অভাৰব্ৰিজ বনাইছে নতুনকৈ ৰেলৱে ব্ৰিজৰ ওপৰত মানে হৰি মন্দিৰ যোৱা লাইনত এই ব্ৰিজৰ একদম মূৰতে মোৰ মানে ব্ৰিজখন নোপোৱাতে মোৰ ডিলাৰটো পাই যাব আপোনালোকে তো গাইজ একদম ইজি হয় এড্ৰেছটো উলিয়াব কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গুগল লোকেশ্যন আছে আপোনালোকক মই গুগল লোকেশ্যন ডেছক্ৰিপশ্যনত দি দিম আহি যাব পাৰে টেনশ্যন নাই কণ্টেক্ট নাম্বাৰো দিয়া আছে বাকী ফাইনেন্সো হৈ যায় এক্সচেঞ্জটো হৈয়ে যায় এক্সচেঞ্জ ফাইনেন্স হৈ যাব বাকী ঈদটো গ'লে বাৰু তথাপিও ঈদ বুলি কিবা অফাৰ চলি আছে নেকি ঈদ বুলি অফাৰ চলি আছিলে যেনে কেছবেক চলি আছিল 1000 হয় হেলমেট ট্ৰেন্সফাৰ হয় আৰু পেট্ৰল 3 লিটাৰ মানে অফাৰ দিয়া গৈছিল হয় তথাপিও এতিয়া এইটো ভিডিঅ' চাই যদি কোনোবা আহে তেতিয়াহ'লে সেই ঈদৰ অফাৰটো পাই যাব তো ঈদৰ অফাৰটো এভেইলেবল আছে আপোনালোকে কেছবেক 1000 অফাৰ আছে হেলমেট আছে আপোনালোকৰ আৰু 3 লিটাৰ পেট্ৰল আপোনালোকে মানে ঈদৰ অফাৰ হিচাপে পাই আছে তো গাইজ জল্দি আহক SS মটৰ্ছত ভিজিট কৰক জল্দি এখন গাড়ী লওক আৰু মাষ্ট অফাৰ আপোনালোকে পাই যাওক তো গাইজ এইখিনি আছিল আজিৰ ভিডিঅ'টোত কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব বাকী এটা লাইক কৰি দিব বহুত বেছি উৎসাহ পাৰে লাইক এটা কৰি দিলে আৰু বাকী বহুত বেছি শ্বেয়াৰ কৰি দিব গাইজ বাকী অন্য এটি ভিডিঅ'ত লগ পাম তেতিয়াহ'লে টিল দেন বি চেভ এণ্ড হেপী টাটা বাই